Hello, welcome back to a new video on my YouTube channel. আজিৰ এইটো ভিডিঅ'ত মই আলোচনা কৰিম সাধাৰণ জ্ঞান জেনাৰেল নলেজ ফৰ এক্সাম প্ৰিপাৰেশ্যন অফ ডাইৰেক্টৰ অফ হেল্থ সাৰ্ভিস আসাম। ভিডিঅ'টোত এটাকৈ কুৱেশ্যনৰ বিপৰীতে চাৰিটাকৈ অপশ্যন দিয়া আছে। সময় বচোৱাৰ কাৰণে মই অকল ইয়াতে শুদ্ধ উত্তৰটোহে অপশ্যনটোহে উচ্চাৰণ কৰিছোঁ। গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1, কেতিয়া মামণি ৰয়ছম গোস্বামীয়ে জ্ঞানপীঠ বঁটা পাইছিল? শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ 2000 চনত। কুৱেশ্যন নম্বৰ 2, অম্বিকাগিৰি ৰায়চৌধুৰীয়ে লিখা গ্ৰন্থ কোনটো? শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি বেদনাৰ উল্কা। কুৱেশ্যন নম্বৰ 3, বন্দে কি ছন্দেৰে গ্ৰন্থখনৰ লিখক কোন আছিল? শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি অম্বিকাগিৰি ৰায়চৌধুৰী। কুৱেশ্যন নম্বৰ 4, তলত দিয়া কোনটো গ্ৰন্থ হোমেন বৰগোহাঞিয়ে লিখিছিল? তলত দিয়া কোনটো গ্ৰন্থ হোমেন বৰগোহাঞিয়ে লিখিছিল? শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি হালধীয়া চৰাইয়ে বাওধান খায়। কুৱেশ্যন নম্বৰ 5, অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি আনোৱাৰা টাইমুৰ। কুৱেশ্যন নম্বৰ 6, বিশ্বৰ ক্ষুদ্ৰতম নদীদ্বীপটোৰ নাম কি? শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি উমানন্দ। কুৱেশ্যন নম্বৰ 7, অসম স্কটলেণ্ড বুলি কোনটো ঠাইক জনা যায়? শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ হাফলঙক অসম স্কটলেণ্ড বুলি জনা যায়। কুৱেশ্যন নম্বৰ 8, ডক্টৰ ভূপেন হাজৰিকাই কিমান চনত অসম ৰত্ন বঁটা পাইছিল? শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি 2009 চনত। 2009 চনত ডক্টৰ ভূপেন হাজৰিকাই অসম ৰত্ন বঁটা পাইছিল। কুৱেশ্যন নম্বৰ 9, অসমৰ ৰাজ্যিক পশু কি? শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ এশিঙীয়া গড়। কুৱেশ্যন নম্বৰ 10, আহোমসকলৰ শেষৰজন ৰজাজনৰ নাম কি আছিল? শুদ্ধ উত্তৰটো হ'ল পুৰন্দৰ সিংহা। কুৱেশ্যন নম্বৰ 11, পৃথিৱীৰ আটাইতকৈ ক্ষুদ্ৰ চৰাইবিধৰ নাম কি? শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ হামিং বাৰ্ড। কুৱেশ্যন নম্বৰ 12, ব্ৰিটিছসকল কিমান চনত ভাৰতলৈ আহিছিল? শুদ্ধ উত্তৰটো হ'ল 1608 চনত। কুৱেশ্যন নম্বৰ 13, চৌদি আৰবৰ মুদ্ৰাক কি বুলি জনা যায়? শুদ্ধ উত্তৰটো হ'ল ৰিয়েল, অপশ্যন ডি। কুৱেশ্যন নম্বৰ 14, ৰাছিয়াৰ মুদ্ৰাৰ প্ৰচলিত নাম কি? ৰাছিয়াৰ মুদ্ৰাৰ প্ৰচলিত নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ৰুবল। কুৱেশ্যন নম্বৰ 15, ভাৰতৰ বৃহত্তম গুহাটোৰ নাম কি? শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ অমৰনাথ গুহা। কুৱেশ্যন নম্বৰ 16, তলত দিয়া কোনজন ভাৰতৰ উপ ৰাষ্ট্ৰপতি আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি হামিদ আনচাৰী। কুৱেশ্যন নম্বৰ 17, তেহৰী ডাম প্ৰজেক্ট ক'ত অৱস্থিত? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি উত্তৰাখণ্ড। কুৱেশ্যন নম্বৰ 18, ভাক্ৰানাঙল ডাং প্ৰজেক্ট ক'ত অৱস্থিত? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ হিমাচল প্ৰদেশ। কুৱেশ্যন নম্বৰ 19, চাইনা নেহৱাল তলত দিয়া কোনটো খেলৰ লগত জড়িত আছিল? শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি বেডমিণ্টন। কুৱেশ্যন নম্বৰ 20, গিৰ নেশ্যনেল পাৰ্ক এণ্ড ৱাইল্ড লাইফ চেংচুৱাৰী ভাৰতৰ কোনটো ৰাজ্যত অৱস্থিত? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি গুজৰাট।
Question number 21. কাজিৰঙা ন্যাশনাল পার্ক কিহৰ বাবে বিখ্যাত? শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি এশিঙীয়া গড়। Question number 22. পৰমবীৰ চক্ৰ এৱাৰ্ড কিহৰ বাবে প্ৰদান কৰা হয়? শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি সাহস। Question number 23. মেডাম মেফি উৎসৱ কোনটো জনগোষ্ঠীয়ে পালন কৰে? শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি টাই আহোম। Question number 24. লালকিল্লা কোনে নিৰ্মাণ কৰিছিল? শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ শাহজাহান। Question number 25. গাখীৰৰ বিশুদ্ধতা জোখা যন্ত্ৰটোৰ নাম কি? শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ লেক্টোমিটাৰ। Question number 26. মামণি ৰয়ছম গোস্বামী সাহিত্য একাডেমী বঁটা পোৱা গ্ৰন্থখনৰ নাম কি? শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি মামৰে ধৰা তৰোৱাল। Question number 27. ৰাষ্ট্ৰপতিৰ পদ্মশ্ৰী উপাধি পোৱা প্ৰথম অসমীয়া মহিলাগৰাকী কোন? শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ নলিনীবালা দেৱী। Question number 28. ভাৰত আৰু চীনৰ মাজত থকা সীমাক কি বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হ'ল MC মোহন লাইন। Question number 29. হিমবাহৰ বাবে ডেছ অপৰিহাৰ্য? শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি বৰফ। Question number 30. মহাকাশলৈ পঠোৱা প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম কি আছিল? শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ স্পুটনিক। আজিৰ ভিডিঅ'টোৰ আলোচনাৰ বিষয়বস্তু এইখিনি আছিল। চেনেলটোত যদি আপুনি নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব।